আজি বনাব লৈছোঁ জিকা বৰ। জিকাখিনি প্ৰথমে কাটি ল'ম। এনেদৰে বাকলিখিনি গুচাই ল'ব লাগিব। বাকলিখিনি পাতলকৈ গুচাম অকণমান। জিকাখিনি গুচাই হৈ গ'ল। এতিয়া অলপ ডাঙৰ ডাঙৰকৈ পিচ কৰি ল'ম। মাজত কাটি ল'ম। গোটেইটো কাটি নাই দিয়া। মই কাটি ল'লোঁ। আলুটোৰ গোটেইটো কটা নাই। এয়া মই কাটি ল'লোঁ জিকাটো। মই কটা ধৰণে কাটি ল'ব। জিকাখিনি কাটি হৈ গ'ল। এতিয়া মই ইয়াত নিমখ 1 মিনিটৰ কাৰণে সানি থৈ দিম। জিকা বৰৰ কাৰণে পেষ্টটো মই বনাই ল'ম এতিয়া। ইয়াত ৰাইচ পাউডাৰ 2 কাপ লৈছোঁ। হালধি অকণমান দি দিছোঁ। নিমখটো সোৱাদ অনুযায়ী দি লৈছোঁ। জলকীয়া গুড়ি দি দিছোঁ আৰু জিৰা গুড়ি অকণমান দি দিছোঁ। ক'লা জিৰা অকণমান দি দিছোঁ। এতিয়া মই পানী অকণমান দি অকণ দি ডাঠকৈ গুলি লওঁ। পেষ্টটো বনোৱা হৈ গৈছে। এতিয়া মই জিকা বৰখিনি বনাই ল'ম। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই জিকা বৰখিনি ইয়াত দিলোঁ।